ঘৰত চবেই মাৰে, দেউতাও মাৰে, মাও মাৰে, ভাইটিও মাৰিছে, শিকাইছে। দাদা 10 টকা এটা দিয়ক না। নাই দাদা 10 টকা দিয়ক না। ঘৰত খাব দিয়া নাই। অত্যাচাৰ কৰাই ইয়াতে আহিছে, অত্যাচাৰ কৰি আছ, তোক পাগলাবি, মই উলিয়াই আছো আজি ৰাতটো কাটি মই। কিয় মাৰিছ? আপুনি আমাৰ দৰে সোমাব, কিয় নোসোমাম? এয়া ভূতে ধৰিছে। এজন আন্তৰিক ৰোগী যেন লাগিছে, এওক কোনো ভূতে ধৰা নাই। এইবিলাক আপোনালোকৰ ভ্ৰম। এই ভূতে ধৰিছে, সদায় সদায় কবিৰ ওচৰলৈ লৈ যাওঁ, অলপ পলাই আহে তাৰ পৰা। হাজিৰা ঘৰত কবিৰ ৰখি আছে। এই দুৰ্বল, এইবোৰ বেমাৰ কবিৰাজে ভাল কৰিব নোৱাৰে। এইবোৰ বেমাৰ ডক্তৰৰ তাত দিব লাগিব। এনেকুৱা মানসিক ৰোগীসকলক চিকিৎসাৰ ব্যৱস্থা আছে। মানসিক ৰোগ 2 প্ৰকাৰৰ, গম পাইছেনে নাই? মানসিক ৰোগ 2 প্ৰকাৰৰ, সাইক'ছিছ আৰু নিউৰ'ছিছ। মনত ৰাখিব, মানসিক ৰোগ 2 প্ৰকাৰৰ, সাইক'ছিছ আৰু নিউৰ'ছিছ। কওকচোন সাইক'ছিছটো কেনেকুৱা? আচ্ছা আচ্ছা, সাইক'ছিছ এটা মানে অতি জটিল ৰোগ। আৰু সাইক'ছিছৰ মানুহে এই বাস্তৱ জীৱনত কি কৰি আছে গম নাপায়, মানে এতিয়া বাস্তৱ জীৱনৰ লগত মানে সংগতি হেৰুৱাই পেলায়। আৰু কওকচোন বাইদেউ, নিউৰ'ছিছটো কি? নিউৰ'ছিছ তুলনামূলকভাৱে কম জটিল। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে নিজৰ বেমাৰটোৰ বিষয়ে অৱগত হয় আৰু বাস্তৱ জীৱনৰ লগতো আচ্ছা আচ্ছা আচ্ছা, তাৰমানে নিউৰ'ছিছ মানে সাইক'ছিছতকৈ অলপ তুলনামূলকভাৱে কম জটিল ৰোগ। আৰু এই যাৰ নিউৰ'ছিছ হয় তেওঁ মানে বাস্তৱ জীৱনত মানে কি কৰে তেওঁ গম পাই থাকে। বুজি পাইছেনে? নিউৰ'ছিছৰ মানে বাস্তৱ জীৱনত মানে গম পাই থাকে, তেওঁ অৱগত হয়। তেওঁৰ হয়তো মানে গম নাপায়। আৰু কিবা আচ্ছা, মানসিক ৰোগৰ বিভিন্ন অৱস্থান আছে। বুজি পাইছেনে? মানসিক কি অৱস্থান, কি অৱস্থান আছে? হতাশা, আচ্ছা আচ্ছা, চাপ, উৎকণ্ঠা, বিশেষ ভয় বা শংকা, আতংকিত অৱস্থা। কি আছে? হতাশা। মানসিক ৰোগৰ অৱস্থানবোৰৰ কি? হতাশা হয়। মানসিক যদি ৰোগ হয় কাৰোবাৰ, তেওঁৰ মনত হতাশা আহে। তাৰপাছত আৰু কি হয়? মানসিক চাপ হয়। আৰু মানসিক চাপ। মানসিক হতাশা, তাৰপিছত মানসিক চাপ হয়। মানসিক চাপৰ ফলতো মানসিক মানে এই বেমাৰবোৰ হ'ব পাৰে। আৰু কি আছে কওকচোন কওক? উৎকণ্ঠা হয়। মানে উৎকণ্ঠা হয়। মানুহ কি কৰি তাৰপিছত আৰু কি হয়? বিশেষ ভয় সোমায় মনত। আচ্ছা, আৰু আতংকিত হয়, মানে এই কিবা হয় নেকি, কিবা নহয়, এনেকুৱা ভাৱবিলাক আহে। আৰু কি হয়? গম পাইছেনে? মানসিক বেমাৰৰ বিভিন্ন লক্ষণ আছে। আৰু এই লক্ষণবোৰ বাইদেউ কওকচোন কওক, কি কি লক্ষণ আছে? এই মানসিক ৰোগৰ লক্ষণবোৰৰ কি হয়? তেওঁলোকে দৈনন্দিন কাম কাজ কি কৰি আছে, কি কৰা নাই, তেওঁলোকে নিজে গম নাপায়। আৰু মানে খোৱা লোৱা, কাপোৰ, এই ড্ৰেছ পাতি পিন্ধাত মানে অনিয়মিত, তেওঁলোকে গম নাপায় কি কৰি আছে। আৰু কি আছে কওকচোন কওক? তাৰমানে এওঁৰ এনেকুৱা হৈছে, কি হয়, বুদ্ধি লোপ পায়, লোপ পায়। আৰু কি হয়, সাংকাল পাত্ৰ মানে গম নাপায়। আৰু এওঁ আহি যেনেকুৱা ইয়াতে দৌৰিছে, কিবা ভূত দেখাৰ নিচিনা হৈছে, আৰু ইয়াতে আহি কিবা কিবি কৰি আছে, তেওঁ সাংকাল পাত্ৰ একো গমেই পোৱা নাই, হয়নে? গতিকে এইবোৰ লক্ষণ তাৰমানে। আৰু কিবা আছে নেকি বাইদেউ? হতাশা আহে আৰু মানসিক চাপ হয়। আচ্ছা আচ্ছা আচ্ছা, আৰু কিবা? আক্ৰমণাত্মক হয়, এই যে মাৰিব খোজে, কিবা কৰিব খোজে, এই এনেকুৱা ভাৱবিলাক আহে। আচ্ছা, আৰু কিবা আছে?
অলপ আগতে তেওঁ আহি থাকোঁতে কিবা পুস্তকৰ নিচিনাকৈ চিঞৰি আহিছে। তাৰমানে আনে নেদেখা বস্তুবোৰ তেওঁ দেখা পায় আৰু আনে নুশুনা মানে কথাবোৰ তেওঁ কিবা এটা শুনি থকাৰ নিচিনা হয়। আচ্ছা আচ্ছা, এইটো বহুত ডাঙৰ কথা। গতিকে আৰু কিবা বেলেগ চিকিৎসা আছে নেকি? হয় 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 হয়। সেই মানসিক ৰোগীসকলক কি কৰিব লাগে? মৰম কৰিব লাগে। তেওঁলোকক এনেকৈ লাঠি লৈ পিটিব নালাগে। এইবিলাক বেয়া কথা, গম পাইছেনে নাই? এইবিলাক লাঠি চাঠি দি এনেকৈ পিটাটো বেয়া কথা। আজিৰ পৰা যাতে তেওঁক কোনো লাঠি চাঠি দি পিটা নহয়, এইবিলাক আইন বিৰুদ্ধ কথা। তেওঁলোক মৰম কৰিব, মৰম চৰম কৰি ভালকৈ খুৱাই পিন্ধাই ভালকৈ চাফা চাফা কৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে, গম পাইছেনে নাই? এনেকৈ হ'লে নহ'ব কিন্তু। আৰু কিবা কথা আছে নেকি? আৰু এটা কথা, যদি কেতিয়াবা কোনোবাই মানে মূৰত আঘাত পাইছিল, কিবা এটা এক্সিডেণ্ট হৈছিল, ক'ৰবাত দুখ পাইছিল মূৰত, সেইটো লাহে 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 পিছত ডক্টৰক যদি ভালকৈ দেখুওৱা নাই, চিকিৎসা ভালকৈ লোৱা নাছিল, সেইটো পিছৰ ফালে কিন্তু মানসিক ৰোগৰ সৃষ্টি হ'ব পাৰে সেইটোৰ পৰা। বুজি পাইছেনে নাই? ৰাজ বুজি পাইছেনে? হয় হয় হয়। আৰু কিবা আছে নেকি কওকচোন? আচ্ছা আচ্ছা আচ্ছা, এই এটা ডাঙৰ কথা। মগজুত দুখ পাই যদি ৰক্তক্ষৰণ হয়, মানে তেজ ওলাই কিবা হয়, তাৰ পৰাও হ'ব পাৰে। আৰু যদি মানে কাৰোবাৰ বংশত আগতে আছিল, এই বংশগতভাৱেও এইটো মানসিক ৰোগটো পিছৰ ফালে হ'ব পাৰে। আৰু কিবা আছে নেকি বাইদেউ? এইটো কিন্তু সংক্ৰামক ৰোগ নহয়, গতিকে ভয় খাব লগা একো নাই। আৰু ইয়াৰ চিকিৎসাও আছে। বঙাইগাঁও চিভিলতে কিবা আছে ন? আচ্ছা, এই ভাল কথা এইটো। আমাৰ এই হাতীমুত্ৰা বঙাইগাঁও যিখন অসামৰিক চিকিৎসালয়, তাতে এই মানসিক ৰোগৰ এটা বিভাগ আছে। তাত গ'লে তাতে ডক্টৰ আছে মানসিক বিভাগৰ, তেওঁ তাতে চিকিৎসাৰ ব্যৱস্থা কৰিব। গতিকে একো টেনশ্যন ল'ব লগা নাই। আপোনাৰ পৰা বহুত ভাল কথা জানিলোঁ। এওঁক আজিয়ে মানে তাতে এই অসামৰিক চিকিৎসালয়ত নিব লাগিব। এওঁ ভাল হৈ যাব, টেনশ্যন নাই। এওঁ আগৰ নিচিনাকৈ আৰু সুস্থ হৈ পেলাই ফুটবল খেলিব পাৰিব, গান গাব পাৰিব, নাটক কৰিব পাৰিব, একো টেনশ্যন নাই, গম পাইছে? আজিয়ে নিব লাগিব। একো হোৱা নাই, ভাল হৈ যাব। একো নাই, ভাল হৈ যাব, একো হোৱা নাই। আমি চবেই হস্পিটেলত লৈ যাম আজিয়ে। আৰু এটা কথা, এই যিবিলাক মানসিকভাৱে অক্ষম লোক আছে, তেওঁলোকক জিলা আইন প্ৰাধিকৰণৰ ফালৰ পৰা কিছুমান আইনী সেৱা দিয়া হয়, আইনী সুবিধা দিয়া হয়। গতিকে কিবা যদি এনেকুৱা মানসিক ৰোগ আছে, মানসিকভাৱে অক্ষম ৰোগ, তেওঁলোকে কিবা যদি আইনী সাহায্য বিচাৰে, জিলা আইন প্ৰাধিকৰণৰ লগত যোগাযোগ কৰিব। বুজি পাইছে? বুজি পাইছেনে? বুজি পাইছেনে নাই? ভাল লাগিল কথা জানিলোঁ। একো টেনশ্যন ল'ব লগা নাই, আমি আজিয়ে হস্পিটেলত লৈ যাম, ভাল হৈ যাব। আগৰ নিচিনাকৈ খেলা ধূলা ফুটবল খেলিব পাৰিবা। একো টেনশ্যন নাই। আজি যাওঁ, ভাল লাগিল। আৰু মাৰা ধৰা ভাই যাতে